হেল্ল' গাইজ, ৱেলকাম বেক টু মাই চেনেল বৰ্ণাল ষ্টাইলি লাইফ। আশা কৰোঁ সকলোৱে ভালে আছে। এতিয়া ৰাতিপুৱাৰ সময় হৈছে, মানে ৰাতিপুৱাৰ ভাত তাত খাই উঠিলোঁ আৰু মই জেতুকাৰ পাত ছিঙি আছোঁ। ডাল গছ মই ৰুইছিলোঁ, হৈছে আৰু এটা ধানো ছিঙি দিছোঁ। এইখিনিৰ পৰা ধান ছিঙি বেলেগ জেগাতো ৰুইছোঁ অলপমান, মানে এই অহা যোৱা ৰাস্তাটোত অলপমান বেছি ডাঙৰ হ'লে গাত লাগে আৰু অহা যোৱা ৰাস্তাতে ৰুইছিলোঁ। ইমান ভবা নাছিলোঁ ৰোৱাতে, টিকলুমান এটা ধানে ৰুইছিলোঁ। যোনটো ডাল ছিঙিছোঁ তাৰে মানে পাত ওলাইছে আৰু বেছিকৈ, আৰু আনিছোঁ খুৰীহঁতৰ তাৰ পৰা লৈ মাত্ৰ জবা ফুলৰ পাত। আৰু এটা খুৰীৰে কণী এটা অনাই আছিল, কণীটো লৈছোঁ। সেইখিনি ধুওঁ এতিয়া, মূৰত লগাম আজি। ধুই ল'লোঁ এইখিনি, এতিয়া মিক্সিত মাৰি দিওঁ। লাইন আছে না নাইবা, কাৰেণ্ট আছে না নাইবা। মই ঘৰত এনেকৈ মুক্তি ধৰিয়ে থাকোঁ। চুলিখিনি মানে শুকান হৈছে। চুলি মই সদায় ভিজাওঁ, মানে নামঘৰত যাওঁ না, আৰু লেট্ৰিনত সোমোৱাৰ পিছত মানে ভাল নালাগে আৰু নোধাকে। সেইকাৰণে চুলি সদায় কৰাতে শুকান হৈছে। সেইকাৰণে অলপমান ব্যৱস্থা কৰোঁ। হৈ যাব, দুটা মানুহৰ খুৰীও দিব বোলে। মই এতিয়া খুৰীহঁতৰ তাত যাওঁ, খুৰীকো লগাই দিম, মোকো লগাই দিব। বুবু মই আজি বালিকা থাকি যাওঁ। আমি তেল দিছিলোঁ, লগাব নালাগে, মোকো লাগে দিয়ক, আপোনাকো লাগে দিয়ক, মোকো লাগে দিয়ক, আপোনাকো লাগে দিয়ক বোলো। কণী দিলে কেনে গন্ধে সহ্যই নহয়, তথাপিও আৰু চুলিকেইডাল ভাল হোৱাৰ খাতিৰত সহ্য নহয় কণীৰ গন্ধটো। কি অসহ্য গন্ধ, লৈ থাকিব পাৰিম নে নোৱাৰিম। কালাৰ আছে কিন্তু মই এনে নাংমান লাগাতে কালাৰ লাগি গৈছে। হাতে দিয়ে দিয়ক, হাতত লগাওক আকৌ নহয় ভালে। জেতুকা বোলে ভাল চকুৰ কাৰণে হাতত লাগিলে। চুলিখিনি খুলি দিয়ক, কাকৰাটো পিছত লাগে মাৰি দিম। নাই নাহে দাদা, কিবা আহিছিল খাই কৈছিলোঁ, আটা মাৰিছিলোঁ চাহ খাব মাতিম বুলি। এতিয়া মই যাব বুলি গম নাপাওঁ না। নাই মাক শুনা বেজিটোৰ কাৰণে আহিছিল, সেই কৈছিলোঁ মাৰিছোঁৱে আটা কেতিয়াবা, কিন্তু যিহেতু সুধিলোঁ ভাত খাইছি না, ভাত খাওঁ বুলি ক'লাক না। ভাত খাইছি, ভাত খাওঁ বুলি ক'ম বোলে, লগে লগে ক'ত খাব আৰু হেৰিৰ ফুলেদি ৰাঙি লগত ফুলেদি ডিমা কিবা ভাজিছে, আলু ভাজিছে, ঘুগনি ৰান্ধছে। দিয়ক আপোনাক দাম এতিয়া। কি কৰি আছো তুমি? ভাতে খাইবা নালাগে। খুৰীক কেপ পিন্ধি দিছোঁ পুৰা, শালত নপৰে এতিয়া। খুৰী তিনিটা বেঙেনাও দিলে, ঘৰতে লগা মানে ভাজি খাব দিছে। থুই দিছোঁ চুলিখিনি, এইবিলাক ৰঙা হৈ গৈছে, চালত লাগি গৈছে মানে। জেতুকাখিনি কালাৰ আছে মানে চবত লাগিছে। কালাৰৰ কাৰণে দিয়া নাই, মোৰ চুলিখিনি ভাল হ'ব লাগে আৰু কণী দিয়াৰ কাৰণে নেকি অলপমান মানে সাধাৰণ অলপ ভাল লাগিছে আৰু মানে পিছল আনিছে, নহ'লে চুলি ইমান ড্ৰাই হৈ গৈছিল। একদিন দিয়াতে অলপমান মানে বেলেগ লাগিছে আৰু দি থাকিব পাৰিলে ভাল হ'ব। কিন্তু গছডাল সৰু না, জেতুকাৰ গছডাল বেছি ছিঙি দিব ভাল নালাগে। যোৱাকালি
ভিডিঅ'টো গোটেই কৰা নহ'ল, দেখা নহ'ল আৰু আজি আৰু মানে জেতুকা আৰু বটিছোঁ মাৰ কাৰণে। কালি মায়ে চুলিত তেল দিছিল কাৰণে লগোৱা নাছিল, খুৰী আৰু মই লগাইছিলোঁ। আজি আৰু মাৰ কাৰণে বটিলোঁ। চুলিখিনি মোৰ মানে চিধা নহয়, অলপ কাৰ্লি টাইপৰ। আগতে বোলে সৰুতে আৰু ইমান কাৰ্লি আছিল বোলে চুলি, একদম একদম গোটক লাগি ইমান নাপায় আৰু। তাৰপিছত মায়ে কৰে একদম চুটি চুটিকৈ কাটি দিয়ে। মোৰ মনত আছে বহুত ডাঙৰ সকলোকে মোক ইমান চুটি চুটিকৈ কাটি দিছিল চুলিখিনি। লাজতে মই বাহিৰত ওলবাই লাজ লাগে সেনে ইমান চুটিকৈ কাটিছিল। মায়ে কাটি দিছিল নিজে চুলি। তাৰপিছত অলপমান সেইকাৰণে কমিছে এইটো